নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মিষ্টাৰ ইনফৰ্মাৰ চেনেলটোলৈ। বন্ধুসকল, আজি মই আকৌ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে পাতলদিঘা ফিল্ডত কেনেধৰণে ল'ৰাসকলে ছোৱালীসকলে কেনেধৰণে প্ৰস্তুতি চলাইছে অসম পুলিচৰ কাৰণে A to Z দেখুৱাবলৈ চেষ্টা কৰিম। লং জাম্প কেনেকৈ আপোনালোকে বঢ়াব পাৰিব, কেনেকৈ এটা ল'ৰাই 22 ফুটলৈকে লং জাম্প মাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে ভিডিঅ'টো সকলোকে চাওক, নতুনকৈ অহাব ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰক। এইজন ল'ৰাই সদায় 18 ফুট 19 ফুটলৈকে মাৰে। তেওঁৰ নাম হৈছে ৰুপিতাং বড়ি। এইজন হৈছে চন্দন ভাইটি। চন্দন ভাইটিও 17 ফুট মাৰে, এক্সিলেণ্ট মাৰে। এনেধৰণে চাইকেলিং কৰে। ৱাও, এয়া হ'ল আমাৰ সোনা ভাইটি। দেখিছে কেনেকৈ দৌৰি আহিছে। ক্ৰছ লেকিন এক্সিলেণ্ট মাৰিছে, 16.5 মাৰিছে। পৰি গ'ল, দুখ পালে নেকি বাৰু? ৰাকেশ আহি গ'ল। ই মাৰে 22 ফুটলৈকে মাৰে। এশ মিটাৰ খুব দৌৰিব পাৰে ল'ৰাটোৱে, আৰু 100 মিটাৰ যোনে দৌৰিব পাৰে তাৰহে লং জাম্প বহুত আহে। এইটো হৈছে বৰুণ, যি সদায় 11.5 মিনিটত সোমায়। 11.5 মিনিটত 3200 মিটাৰ দৌৰিব পাৰে বৰুণ। আমাৰ গৌৰৱ। এইসকল হৈছে আছাম পুলিচৰ এছপিৰেণ্ট, যিসকলে দিনে নিশাই প্ৰস্তুতি চলাই আছে অসম পুলিচৰ নিযুক্তিৰ কাৰণে, যাৰ সপোন। আমাৰ ডেকেৰিহঁত লেকচাৰত ব্যস্ত হৈ আছে। এই ল'ৰাজনেই মাৰে যি 21-22 ফুটলৈকে মাৰে। 100 মিটাৰ দৌৰটো চাব দেই, কিমান স্পীডত আহিছে চাই লওক, কেনেকৈ আহিছে আৰু জাম্প কেনেকৈ কৰিব চাব। দেখিছেনে? ৱাও, বহুত মাৰি দিলে দেই। প্ৰায় মাৰিছে 19 ফুটমান মাৰিছে। এইজন আমাৰ হৈছে মিহিৰ বাপ তথা প্ৰভুদা। আমি সকলোৱে মৰমত মিহিৰ বাপ নাইবা প্ৰভুদা বুলি মাতোঁ। এখেত হৈছে আমাৰ সকলোতকৈ ডাঙৰ জ্যেষ্ঠ। এখেতে কিন্তু হাৰ মনা নাই। আমাৰ প্ৰণৱ আহিছে। প্ৰণৱ লাগা মাৰি দিলে। ৱাও, 16.5 মাৰি দিলে। এয়া মিহিৰ বাপেও জঁপিয়াইছে। 12 ফুটহে মাৰিলে। কি হ'ব? আমাৰ কালিয়াদা আহি গ'ল। কালিয়াদা মাৰা লগা জোচ লগা। हो गया ये 13 फुट। क्या होगा मेरा ये कालिया, तेरा क्या होगा ये भी। জোতা ফাটি গৈছে, দেখিছেনে আপোনালোকে? কিন্তু অসম পুলিচৰ সপোন এৰা নাই। জোতা ফালি গৈছে, ভৰি বিষত অৱস্থা নাই। एक बंदर जाप देखो। ये देख लो, ये क्या था? বৰুণ আৰু ৰাজু এতিয়া মজা দিলে দেই। মাৰিলে। 5 ফুটহে মাৰিলোঁ। क्या होगा मेरा कालिया, क्या होगा मेरा कालिया, मेरा तो क्या हो गया।
After running, they are taking rest under the tree. ঠিক আছে বন্ধুসকল, আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম। নতুনকৈ হ'ব ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক।